বাহিলে বাহিলে জিৰো ৰিচাৰ্জ বাহিলে 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 এয়াৰটেল ৰিচাৰ্জ বাহিলে ফিৰি ফিৰি বুলি কৈ জিৰো চিম দিলে এতিয়া কবৰ বেয়াকৈ ঠগিলে। মুকেশ আম্বানীৰ পুতেক অনন্ত আম্বানীয়ে বিয়া পাতিলে দেখি জিঅ' ৰিচাৰ্জ দাম বঢ়ালে। ইয়াত লোক কিহে পালে ক? কোনে বিয়া পাতিলে কচোন ক? এইবাই জিঅ'য়ে বঢ়াই দিয়া দেখি এয়াৰটেলো বঢ়াই দিলে ক। এডাক দেখি উঠিল গা কেতুয়ে বোলে মোকো খা বোলা নিচিনা ক। বাঢ়িলে বাঢ়িলে চবৰ ৰিচাৰ্জ দাম বাঢ়িলে। আমিহে একেভাগে আছোং ক। আমিহে 2G হৈ থাকিলোং ক। বকে পঢ়া শুনা নাই যে চিৰিয়েল চাবলৈ ক ৰিচাৰ্জ নভৰালে নহয় যে বাই। হয় হয় ভনী বিচুতিকে হয়। আজিকালি মানুহে টিভিও নোচোৱা হ'ল যে চব এইবোৰ মোবাইল পাই পিনিয়ে হ'ল। কেলে নহয় নো বাই হেৰি ক নতুন বোৱাৰীজনীকা কলেহে গ'ল ক দেখা নাই যে। বোৱাৰীজনীয়ে কাঁহী বাতি ধুইছেগে। আহিব বক অলপমান কথাকে পাতোং। নেটৱৰ্কডালটো এই 5G দিনতো আমাৰ ইয়াত বাৰুকে নেপায়। আকৌ ৰিচাৰ্জৰো দাম বঢ়ালে। মাথা চাথাখন বেয়া কৰি দিয়ে। আকৌ নেট পেক সোপা নিগনি গাঁতত পানী ঢলা নিচিনাকে চবকে এদায় হৈ থাকে। চা ভনী আমিতো মোবাইল চোবাইলখন চলাবই নাজানো। আমাৰ ল'ৰাখনেহে জানে। এতিয়া হেনো 5G নাই কিটো আহিলে। আমি সেনাখন একোতো বুজিয়ে নাপাওঁ। আমিনো কিটো বুজি পাং ক সেইখন বাই। আমিনো 2G দিনৰহে মানুহ যে তেতিয়ানো সৌ মোবাইল গুটিহে চলিছিলে তাকো কবাত। হয় হয় ভনী কেলেনো নহয়। চা ক ভনী চাংতে ক'পা ক'লে লৈ গ'ল গোটেই দুনিয়াখনে বেলেগ হৈ গ'ল। আৰু কেইবছৰমান পিছত চব বদলি হৈ যাব। এতিয়া আমাৰ বোৱাৰীজনীকে চা ক আগতে 10 মিনিটত কাঁহী বাতি ধুইছিলে। আজিকালি 30 মিনিট লাগে জানিছ। এই মোবাইলে খালে চব নোকে এনেই টিপি নাথাকে। আমাৰ সোপাই আকৌ যেতিয়া মন খায় তেতিয়াই টিপি থাকে। কাকনো বুলিবি ককা চবৰে দাই চুলি পকা। আজিকালি ল'ৰা ছোৱালীখন চব একে। সৰু পোৱালিবোৰনো মোবাইল পালে মনে মনে থাকে। মোবাইল নোচোৱাকে ভাতে নাখায়। কৈছোং নহয় কি যে দিনকাল আহিছে ঐ। মুঠতে আমি বোনে বঠা নোহোৱা নাও নিচিনা গৈ আছোং আও। বোৱাৰীজনী সঁচাকে ইমান দেৰি কাঁহী বাতি ধুইছে না? কাঁহী বাতি ধুই এটাইও মোবাইল চাই আছে হবাই কবাত। হ'বও পাৰে। বোৱাৰী এদিগি খুৰীয়ে আহিছে। তামোল চামোলবোৰ আন। হ'ব দে এতিয়া। আই চিঞৰি আছে কথা পাতৰ শান্তি নাই এখনৰ পৰা। গৈছোং ৰ। A few moments later. কাঁহী বাতি সোপা ধুই পিনি ঘৰলে ফোন কৰিছিলোং ক। অকল ফোনকে কৈ থাক যে। কেলে নকৰিম ক ৰিচাৰ্জ এনেই ভৰাই থৈছোং না কিবা। আম্বানীয়ে যিহে দাম বঢ়ালে উচুল কৰিব লাগিবতো। ৰিচাৰ্জৰ দাম বঢ়ালে বুলিয়ে অকল কথাকে পাতি থাকিবি না। পাতিব লাগিব। দাম বঢ়ালে যেতিয়া আমিও দম দেখাব লাগিবতো। মোবাইল চাই আজিকালি মানুহখনৰ চকু যাব আও। যিহে অকৰাকে চাই জানিছ ভনী। হয়তো বাই ৰাতিপুৱা হোৱা ধাৰিতে মোবাইল। চাব লাগিবতো আজিকালি যুগেই সেনেকা। মোবাইল নহলে নচলেই। চব কাম মোবাইলতে হয়। আগৰ সেই ঘড়ী দোকানবোৰনো মোবাইল দোকানহে বনালে। তহঁতি কেইজনীয়ে একে হৈ আছ। আমিনো সেইখন চলাব জানো না। এতিয়া আমাৰ সেইখন শিকা দিন নাই। আমি ইদিগিও নহলোং দুই নাও দুই ভৰি বোলাখা হ'ল ক। হ'ব মই শিকাই দিম দেই দুইজনীকে। নাই নেলাগে সেইখন নিশিকোং আমি। নজনা মানুহ নজনাকে থাকিম। জানিলে আকৌ মোবাইল লওঁ নিচিনাহে লাগিব।